সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ৰেচিপিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ দেখিলেই লোভ লগা বিলাহী আৰু মটৰ দি ৰন্ধা মাছৰ তৰকাৰী এখন। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আজিৰ এই ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আজিৰ ৰেচিপিটো চাওঁ। মাছৰ তৰকাৰীখন ৰান্ধিবলৈ প্ৰথমতে বিলাহীৰ পেষ্টখিনি বনাই লওঁ। এটা মিক্সিৰ জাৰ লৈ দুটা ডাঙৰ বিলাহী সৰু সৰুকৈ কাটি ভৰাই লৈছোঁ। বিলাহীখিনিৰ লগত এটা ডাঙৰ পিঁয়াজ কাটি দিছোঁ। কেইফুটামান নহৰু আৰু সৰু সৰু কেইডোখৰমান আদাও দিছোঁ। লগতে দুটা কেঁচা জলকীয়া, আধা চামুচ গোটা জিৰা আৰু আধা চামুচ গোটা ধনিয়া দি এতিয়া মিক্সিত পিচি পেষ্ট বনাই ল'ম। পেষ্টখিনি বনাই ল'লোঁ। গৰম কেৰাহীত আন্দাজ কৰি ৩-৪ চামুচমান মিঠাতেল দি ভালকৈ গৰম কৰি লৈ ৪ ডোখৰ হালধি নিমখ সানি থোৱা পিঠীয়া মাছ আধা ফ্ৰাই কৰি লৈছোঁ। আধা ফ্ৰাই কৰি মাছকেইডোখৰ কেৰাহীৰ পৰা কাঢ়ি লৈছোঁ। এতিয়া মাছ ফ্ৰাই কৰা একেখিনি তেলতে লং, ইলাচি, ডালচেনি আৰু জালুক কেইটামান দিছোঁ আৰু এটা ডাঙৰ পিঁয়াজ পাতল পাতলকৈ কাটি ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি ৰাখিছোঁ। অলপ সময় ভাজি ভাজি পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱাৰ লগে লগে বাকলি গুচাই লোৱা আধা বাটি গ্ৰীণ মটৰ দিছোঁ। হেতাৰে অলপ লৰাই লৈ জোখমতে হালধি আৰু আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া গেছৰ ফ্লেমটো কমাই লৈ 2 মিনিটমান লৰাই লৰাই ভাজি লৈছোঁ। 2 মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া বিলাহীৰ পেষ্টখিনি দিছোঁ। জাৰটোত লাগি থকাখিনিও পানীৰে আউখালি দি দিছোঁ আৰু জোখমতে নিমখ দি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি এতিয়া অলপ সময় ভাজি ল'ম। ভাজি ভাজি ঢাকন নিদিয়াকৈয়ে এনেকৈয়ে অলপ সময় উতলিবলৈ দিছোঁ। বিলাহীৰ পেষ্টখিনিৰ লগত আদা নহৰু দি একেলগে পিচি লৈছিলোঁ, সেইবাবে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া নোহোৱালৈকে খুব ভালকৈ উতলাই ল'ব লাগিব। 4-5 মিনিটমান ভালকৈ উতলাই লোৱাৰ পিছত এতিয়া আধা গিলাচ গৰম পানী দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। এতিয়া উতলিবলৈ আৰম্ভ কৰাৰ লগে লগে মাছকেইডোখৰ দি দিছোঁ। জোলখিনি বহুত বেছি পনীয়া আৰু বহুত বেছি ডাঠ হ'লেও ভাল নালাগিব। পানীৰ পৰিমাণটো একদম জোখত দিব লাগিব। এতিয়া গেছৰ ফ্লেমটো ল' কৰি 10-12 মিনিটমান সিজিবলৈ দিছোঁ। মাজতে 4-5 মিনিটমানৰ পিছত এবাৰ চাই দুটা পকা জলকীয়া দি দিছোঁ আৰু অকণমান লৰাই আকৌ ঢাকনখন মাৰি দিছোঁ। 10-12 মিনিটমান ঢাকন মাৰি মাজতে দুবাৰমান লৰাই সিজাই লোৱাৰ পিছত এতিয়া মাছৰ তৰকাৰীখন হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে চাওকচোন। দেখিবলৈ যিমান লোভনীয় হৈছে খাবলৈও সিমানেই সোৱাদ লগা হয়। এনেকৈ এবাৰ ৰান্ধি খাই চাবচোন আপোনালোকে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি ওপৰত ধনিয়া পাত কাটি দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই।